স্বামী সেইফলৈ কৰিনাৰ সতৰ্কবাণী 60 বছৰ বয়সত পিতৃ হোৱাৰ কথা নাভাবিব। হিন্দী সিনেমাৰ অভিনেত্ৰী কৰিনা কাপুৰ খান আৰু সৈফ আলী খান প্ৰায় সংখ্যক মানুহৰে প্ৰিয়। দুয়োগৰাকী সুদক্ষ, স্পষ্টবাদী আৰু শীতল মনোভাৱৰ। কিন্তু শেহতীয়াকৈ এনে এটা কথা প্ৰকাশ পাইছে যিটো শুনি সকলোৱে মনোৰঞ্জন পাইছে। কিয়নো কৰিনা কাপুৰে তেওঁৰ স্বামী সৈফক মুকলিকৈ সতৰ্কবাণী দিছে। সতৰ্কবাণী দিয়াৰ কাৰণটো যথেষ্ট হাস্যকৰ। সকলোৱে জানে যে কৰিনা কাপুৰ আৰু সৈফ আলী খানৰ তাইমুৰ আৰু জে নামৰ দুটি সন্তান আছে। দ্বিতীয় সন্তানৰ জন্মৰ পিছত এতিয়া কৰিনা কাপুৰে এক সাক্ষাৎকাৰত তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে কিছুমান ধেমেলীয়া কথা উন্মোচন কৰিছে, য'ত কৰিনা কাপুৰে সৈফ আলী খানৰ পিতৃ হোৱাৰ ওপৰত কিছু হাস্যকৰ কথা কৈছে। কৰিনাই এক বিশেষ সাক্ষাৎকাৰত কৈছে, মোৰ স্বামী সৈফৰ জীৱনৰ প্ৰতিটো দশকত একোটাকৈ সন্তান জন্ম পাইছে। প্ৰথমে 20ৰ দশকত ছাৰা, 30ৰ দশকত আব্ৰাহাম, 40ৰ দশকত তাইমুৰ আৰু 50ৰ দশকত জে। সেইকাৰণে মই তেওঁক কৈছোঁ যে 60ৰ দশকত যাতে পুনৰ বাপেক হোৱাৰ কথা নাভাবে। ইয়াৰ উপৰিও কৰিনাই তেওঁৰ স্বামী সৈফক পিতৃ হিচাপে প্ৰশংসাও কৰে। কৰিনাই এই সন্দৰ্ভত কৈছে, মই ভাবোঁ যি মানুহে সৈফৰ দৰে ভাবে তেওঁহে 4টা সন্তানৰ পিতৃ হ'ব পাৰে। মোৰ স্বামীয়ে এতিয়া সকলোকে সমানে সময় দিয়ে আৰু এতিয়া জেকৰ সৈতে আমি দুয়োৱে সমানে সময় দিবলৈ চেষ্টা কৰি আছোঁ। আমি এটা চুক্তি কৰিছোঁ যে যেতিয়া সৈফে এখন চলচ্চিত্ৰৰ দৃশ্য গ্ৰহণ কৰে সেই সময়ত চিনেমাৰ কাম হাতত নলওঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।